আমি চেষ্টা কৰিলে, আমি যদি চেষ্টা কৰোঁ, আমি এটা সৃষ্টিশীল মন লৈ, এটা ভাল মনোভাৱ লৈ আমি সুখক সৃষ্টি কৰিব পাৰিম, যিটো কয় গুড হেপিনেছ, ভাল সুখ শান্তিটো। এইটো কৰিবৰ কাৰণে আপুনি কিতাপ পত্ৰ পঢ়িব লাগিব, গুণী জ্ঞানীসকলৰ কথা শুনিব লাগিব, নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বুজি পাব লাগিব, আৰু কৰিবলগীয়া কাম ঘৰখনত যিমানবোৰ কৰিলে আপোনাৰ উন্নতি হয় বা আন পৰিয়ালটো আনন্দৰে বা সুখী হয়, নিজৰ পৰিয়ালটো সুখী হৈ থাকে, সেই কথাটো জানো আনে ভাবিবই, নিজেই ভাবিব লাগিব। গতিকে নিজেই ভাবি সকলোৰে কাৰণে চিন্তা কৰিব লাগিব, তেতিয়াহে আপুনি বিচৰাটো বিচাৰি পাব। গতিকে এটা সুন্দৰ সময় পাবৰ কাৰণে, লাভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমাৰ চেষ্টাতেই আছে আমি বিচাৰি থকা উজ্জ্বল আশা আকাংক্ষাবিলাক পূৰণৰ বাট।